প্ৰিয় শ্ৰোতা বন্ধুসকল, সংসাৰৰ এই দিনবিলাকত আহকচোন আজি আমি অলপ হাঁহি ধেমালি কৰোঁ। এবাৰ এটা প্ৰেছাৰ কুকাৰ আৰু এখন কেৰাহীৰ মাজত খুব কাজিয়া লাগিল। খঙত প্ৰেছাৰ কুকাৰটোৱে কেৰাহীখনক ক'লে, তই কেৰাহী ইমানেই কলি তোক চাবলৈকে মন নাযায়। উত্তৰত কেৰাহীখনে ক'লে, মই যদি ইমানেই কলি হয়, মোক যদি চাবলৈ মন নাযায়, তেন্তে তুমি মোক দেখি চিটি মাৰা কিয়? এবাৰ এজন মানুহে হোটেলত চাহ খাবলৈ গ'ল আৰু সেইমতে তেওঁ চাহৰ লগত এটা কচুৰি অৰ্ডাৰ দিলে। কিন্তু কচুৰিটো খাবলৈ লওঁতে দেখা পালে তাৰ ভিতৰত এডাল চুলি। সেয়ে তেওঁ বয়জনক মাতি আনি বেলেগ এটা কচুৰি অৰ্ডাৰ দিলে। কিন্তু দ্বিতীয় কচুৰিটো অনাৰ পিছত দেখা পালে তাতো এডাল চুলি। তেওঁ যদি অলপ খং উঠিছিল, তথাপিতো বয়জনক মাতি আনি তেওঁ আৰু এটা বেলেগ কচুৰি আনিবলৈ ক'লে। তৃতীয় কচুৰিটো আহিল, কিন্তু আচৰিত কথা যে তৃতীয় কচুৰিটোতো এডাল চুলি ওলাল। এইবাৰ কিন্তু আৰু তেওঁৰ সহ্য নহ'ল। তেওঁ এইবাৰ খঙত অগ্নিশৰ্মা হৈ পূৰা চিঞৰ বাখৰ আৰম্ভ কৰি দিলে। ইয়াকে দেখি হোটেলখনৰ মালিকজন দৌৰ মাৰি আহিল। আহি পেলাই তেওঁ মানুহজনক বুজাবলৈ চেষ্টা কৰিলে আৰু ক'লে, দাদা, আচলতে আমাৰ যিজন কাৰিকৰে কচুৰি বনাই নহয়, তেওঁ কৰোণা হৈছে আৰু সেইবাবে তেওঁ ঘৰত আছে। এতিয়া তেওঁ জেগাত বেলেগ এজনে কচুৰি বনাই আছে, কিন্তু সেই কাৰিকৰজনৰ আকৌ হাত এখন নাই। এতিয়া দাদা কি কৰিব, কচুৰিটোতো চেপেটা কৰিব লাগিব। সেইকাৰণে সি এখন হাতে আটাৰ লাডুটো লৈ ইখন হাতৰ কাটলতি তলত ভৰাই ফেচেককৈ চেপি দিয়ে। চেপেটা কৰিবলৈহে দাদা। এবাৰ এজন ৰজাই তেওঁৰ দেশত কিমানজন মানুহে তেওঁৰ পত্নীৰ কথা মতে চলে জানিবলৈ বিচাৰিলে আৰু সেয়ে তেওঁৰ দেশত থকা সকলোবিলাক পুৰুষক ৰাতিপুৱাই মাতি পঠালে। নিৰ্দিষ্ট সময়ত যেতিয়া পুৰুষসকল উপস্থিত হ'ল, তেওঁলোকক কোৱা হ'ল যে যিসকল মানুহে তেওঁলোকৰ পত্নীৰ কথা মতে চলে তেওঁলোকে এটা লাইনত থিয় হ'ব, যিসকলে নিজৰ মতে চলে তেওঁলোকে অন্য এটা লাইনত থিয় হ'ব। তেনেকৈ ৰজা কিছু সময়ৰ কাৰণে আঁতৰি গ'ল। কিছু সময়ৰ পিছত আহি পেলাই তেওঁ দেখা পালে দেশখনৰ সকলোবোৰ পুৰুষেই পত্নীৰ কথা মতে চলা লাইনটোত থিয় হৈ আছে। এজন লোকহে আছে যি নিজৰ মতে চলা লাইনত থিয় হৈ আছে। ইয়াকে দেখি ৰজা খুব সন্তোষ পালে আৰু ব্যক্তিজনক মাতি পঠালে। তেওঁ ক'লে, সেই বীৰ পুৰুষ, সেই সাহসী পুৰুষ, তুমি বৰ বিৰল, তুমি এই সাহস ক'ৰ পৰা গোটালা? ইয়াকে শুনি ব্যক্তিজনে ৰজাক উত্তৰ দিলে যে মহাৰাজ, মই একোৱেই নাজানো, মাত্ৰ মোক মানুহজনীয়ে ৰাতিপুৱাই ইয়ালৈ লৈ আনি এই লাইনটোত থিয় হৈ থাকিব কৈছে আৰু সেয়ে মই থিয় হৈ আছোঁ। এবাৰ আমাৰ এজন ৰিপৰ্টাৰ বন্ধুৱে এজন খেতিয়কৰ ইণ্টাৰভিউ ল'বলৈ গ'ল। ইণ্টাৰভিউত তেওঁ খেতিয়কজনক প্ৰশ্ন কৰিলে, আপোনাৰ যে এই ছাগলী দুটা আছে, এই ছাগলী দুটাই কি খায়? তেতিয়া খেতিয়কজনে তেওঁক ওলোটাই সুধিলে যে কোনটো, ক'লাটো নে বগাটো? ৰিপৰ্টাৰজনে তেওঁক ক'লে ক'লাটো। ক'লাটোৱে ঘাঁহ খায় আৰু বগাটোৱেও ঘাঁহ খায়। এইবাৰ ৰিপৰ্টাৰজনে তেওঁক প্ৰশ্ন কৰিলে যে আপুনি এওঁলোকক ক'ত ৰাখে? খেতিয়কজনে পুনৰ সুধিলে, কোনটো, ক'লাটো নে বগাটো? ৰিপৰ্টাৰজনে ক'লে ক'লাটো আৰু তেতিয়া খেতিয়কজনে ক'লে, ক'লাটো মই মোৰ গোহালিত থওঁ আৰু বগাটোকো সেই গোহালিতেই থওঁ। এইবাৰ ৰিপৰ্টাৰজনে তেওঁক আকৌ সুধিলে, আপুনি ইহঁতক গা কি দি ধুৱায়? তেতিয়া খেতিয়কজনে সুধিলে যে ক'লাটোক নেকি? হয়, ক'লাটোক মই পানীৰে গা ধুৱাওঁ আৰু বগাটোকো মই পানীৰেই গা ধুৱাওঁ। এই কথা শুনি ৰিপৰ্টাৰজনৰ খঙে মূৰৰ চুলি আগ পালেগৈ। তেওঁ খেতিয়কজনক ক'লে, চালা কুকুৰ, তই যদি দুয়োটাকে একেধৰণে সকলো কাম কৰ, তেন্তে হ'লে ক'লাটোক নে বগাটোক বুলি কিয় কওঁ? তেতিয়া খেতিয়কজনে ক'লে, নহয়, আচলতে ক'লাটো মোৰ। তেতিয়া ৰিপৰ্টাৰজনে সুধিলে, তেন্তে হ'লে বগাটো কাৰ? বগাটোৰো মোৰ। ৰিপৰ্টাৰ বেহুচ। পিছত যেতিয়া ৰিপৰ্টাৰজনে সম্বিত ঘূৰাই পালে, তেতিয়া খেতিয়কজনে তেওঁক ক'লে, এতিয়া বুজিলা, তোমালোকে যে একেবোৰ ঘটনাকে আমাক বাৰে বাৰে ঘূৰাই শুনাই থাকা, আমাৰ কেনে অৱস্থা হয়? প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ সময় হৈ আহিল পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।